तो हेलो फ्रेंड्स, गुड मॉर्निंग। की खबर আপনারা দেখো যাই আছো সাইডত পামই। তো ফ্রেন্ডস এতিয়া যাই আছো সাইডত যাই আছো আৰু দেখাই আছো ক'ত যাই আছো। আজি এটা নতুন সাইডত যাব লাগে, যাই কিনে অলপ ফিটা সিটা যাই কিনে মাপিব লাগে, নতুন কাম আৰম্ভ হ'ব কনস্ট্ৰাকশনৰ। তো ফ্রেন্ডস এয়া হল আমাৰ নতুন সাইট, ইয়াতে নতুন কনস্ট্ৰাকশন চলিব। তো ফ্রেন্ডস আহিলো অলপ পামহি সাইডত চাও ইয়াতে কিমান দূৰ কাম আগবাঢ়িছে আৰু ইফালে আগতে ইমান কামবোৰ হোৱা নাছিলে আৰু ইয়াতে ৰুমৰ কাম চলি আছে, ফ্লোৰ কাস্টিং চলি আছে। আৰু আগৰ ভিডিঅ'ত দেখাইছিলো এইবিলাক ঘৰ হোৱা নাছিলে, ইয়াতে লেবাৰ ৰুম হয় এইবোৰ। আৰু এইফালে হল ফ্ৰণ্ট সাইড, একচুৱেলি মই বেক সাইডে সোমাইছিলো আজি। আৰু এইফালে আগৰ ওৱেৰ হাউচবোৰ আৰু ইয়াতে কাস্টিং চলি আছে। আৰু এইফালে আমাৰ মানে একচুৱেলি গোটেই ব্লেক সাইডতে আমাৰ ঢালাই চলি আছে। আৰু পামহি যোনটো সাইড হয় মানে এটা ওৱেৰ হাউচত 40,000 স্কুৱেৰ ফিটত মানে ফ্লোৰবোৰ কাস্টিং চলি আছে, তো তাৰ কাৰণে বহুত সময় লাগি আছে। আৰু এইফালে চলি আছে ঢালাই, আপোনালোকে চাই আছে। আৰু বহুত কাম পেণ্ডিং আছে, হ'ব আৰু 5-6 দিনৰ ভিতৰত কাস্টিং। তো ফ্ৰেণ্ড সাইডৰ ডিউটি শেষ, এতিয়া যাই আছোঁ ঘৰত। তো যাই আছোঁ এতিয়া ঘৰত, যাই আছোঁ সাইডবোৰ চব চোৱা হ'ল, যাই আছোঁ এতিয়া ঘৰত। আৰু দেউতাই ইয়াতে ৰখি আছে। ফ্ৰেণ্ডছ আহিলোঁ এতিয়া ঘৰ, যাই আছোঁ ঘৰত। A few moments later. তো ফ্ৰেণ্ডছ আমি গৈ আছোঁ তুষাৰ ভাইত তাতে পালোঁ আৰু এয়া হ'ল তুষাৰ। আৰু ইয়াৰ চুলিত যি ষ্টাইল বা তো আহিছোঁ ইয়াতে আৰু কিবা কিবি লোৱা হ'ল ঈদৰ কাৰণে, শ্বপিং অলপ দেউতাৰ কাৰণে। তো ফ্ৰেণ্ডছ আমি এনেকৈ যাই আছোঁ আৰু ইয়াতে বহুত জাম লাগিছে, ইয়াতে ABC হয় এখন। তো ফ্ৰেণ্ডছ ইয়াতে মানে কংগ্ৰেছৰ মিটিং আছিলে, তো তাৰ কাৰণে ইয়াতে অহা হৈছিলে, এতিয়া যাওঁ। তো ফ্ৰেণ্ডছ আমি আহিছিলোঁ অলপ ৰয়েল হেৰিটেজ নে কি হয় এইটো তাতে, তো ইয়াতে আহিলোঁ। আৰু ইয়াতে আছিলে কংগ্ৰেছৰ মিটিং আছিলে আৰু আমাৰ লগত আছিলে ইয়াত তুষাৰ ভাই, ইয়াতে খালোঁ আৰু তো এতিয়া যাই আছোঁ। তো ফ্ৰেণ্ডছ আমি ওলালোঁ এতিয়া যাবলৈ ইয়াৰ পৰা। আৰু ইয়াতে চিকিউৰিটিবোৰ ৰখি আছে চবৰে, আৰু তলফালে মডিগাৰ্ডবোৰ ৰখি আছে মন্ত্ৰীবিলাকৰ। আৰু ইয়াতে আহিছে ৰকিবুল আৰু অখিল গগৈ আৰু বহুত কংগ্ৰেছৰ মানুহ আছিলে। ৰয়েলটি কাছা বেলতলা অলপ কাম আছিল আৰু লৈ আহিলোঁ আজি অলপ এনে আহিলোঁ, মোৰ লগত কামো আছিল মোৰ। তো যাওঁ আৰু এতিয়া ঘৰলৈকে আৰু আহিলোঁ এনেকৈ। আৰু গাড়ীখনতো ৰিজাৰ্ভ, এখন গাড়ী যে কি গাড়ী নাই, ইমান তেল খায়, তো ইয়াতে সোমাই লওঁ আৰু ইয়াৰ আহাৰটো। তো ফ্ৰেণ্ডছ আমি এনেকৈ যাই আছোঁ বিধান সভা হয়, তুষাৰৰ ভাইৰ অলপ কাম আছে বোলে ইয়াতে, তো অলপ কামটো কৰি এনেই যাই আছোঁ নাকি। ফ্ৰেণ্ডছ আমি আহিলোঁ ইয়াতে তুষাৰৰ ঘৰৰ ইয়াতে, তুষাৰ ভাই নামি যাব, দিয়া ভাই লগ পাম। কাম আছে, বাই বাই, অলপ কথা আছে এতিয়া। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডছ আহি থাকোঁতে ইফালে এনি ফৰ আগত ৰাস্তাৰ কাম চলি আছে, ব্লগৰ কামবোৰ ঠিকে আছে, ভালে হৈছে, ভাল লাগিছে। থেংক ইউ গভৰ্ণমেণ্ট, কাম এইবাৰ ভাল হৈছে, বেয়া হোৱা নাই। চব লগাই বা ইমান ভাল কাম। আৰু আমাৰ প্লটটো এইফালে এনিফত যে আছে এটা প্লট, ঘৰ বনাই আছোঁ।